হেল্ল' আপোনালোকক পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো। তো আজি আমি ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ ফাৰ্ষ্ট পাৰ্ট কৰিম, পাৰ্ট 1টো কৰিম। চ' পাৰ্ট 1ত কিমানটা কুৱেশ্যন থাকিব মই তোমালোকক কৈ দিছো। পাৰ্ট 1ত 100টা ওপৰত বা 70টা 50টা ওপৰত কুৱেশ্যন থাকিব। তো যিমান দেৰিলৈকে মানে মই ভাগৰি নাযাওঁ তিমান দেৰিলৈকে কুৱেশ্যন কৰাই থাকিম। তো তোমালোকে টেনশ্যন নল'বা, তোমালোকে ভিডিঅ'টো অকণমান 1.5x 1.6x লগাই ল'বা, যিহেতু তোমালোকে ৰিভিজন কৰি থাকিবা। মই এইটো গম পাওঁ যে লাষ্ট নাইট বিফৰ এক্সাম মই কৈছোৱে এই ভিডিঅ'টো তোমালোকে ছেভ কৰি থবা, কাৰণ এই ভিডিঅ'টো মই ইয়াত লিখি থোৱা আছে লাষ্ট নাইট বিফৰ এক্সাম। মানে কি, মানে পৰীক্ষাৰ আগদিনাখন যাতে তোমালোকে এই ভিডিঅ'টো চাই পিনি কিবা এটা বেনিফিট উঠাব পাৰা, মই সেইটো কাৰণে লিখিছো। তোমালোকে ভিডিঅ'টো ছেভ কৰি ল'বা, কাৰণ পৰীক্ষাত এইখিনি কুৱেশ্যন আহিব। মই পাৰ্ট 2টা আনিম, তো 200-300টা ওপৰত কুৱেশ্যন আহিম, পৰীক্ষা ইয়াৰ পৰা আহিব, তোমালোকে টেনশ্যন নল'বা। অ'কে, ষ্টাৰ্ট কৰো। যে ভাৰতৰ কোনখন ৰাজ্য এলেকাৰ হিচাপত বেছি, মানে বহুত বেছি এৰিয়া আছে। অ'কে, মাটিকালি বহুত বেছি আছে। কি বুলি ক'বা? উত্তৰ প্ৰদেশ, ৰাজস্থান, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ। কোনখন? ৰাজস্থান। মনত থাকিব, ৰাজস্থানখন এৰিয়া ৱাইজত বহুত বেছি হয়। অ'কে, সৰ্ববৃহৎ হয়। তো গংগা অফ চাউথ বুলি কোনখনক কোৱা হয়? গংগা অফ চাউথ মানে কি হয়? দক্ষিণৰ গংগা বুলি কোনখন ৰিভাৰক জনা যায়? দক্ষিণৰ গংগা বুলি কোনখন নদীক কোৱা হয়? তো জি 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 মনত থাকিব নে? গোদাবৰী। মই এনেকে মনত ৰাখিছিলো কিছুমান বস্তু। গোদাবৰী। অ'কে, ভাৰতৰ সৰ্বোচ্চ শৃংগ কোনটো? অ'কে, তোমালোকৰ বেকগ্ৰাউণ্ড নইজ আহিব পাৰে, তোমালোকে টেনশ্যন নল'বা। অ'কে, তো ভাৰতৰ সৰ্বোচ্চ শৃংগটো কি? কেটু, কাঞ্চনজংঘা, তাৰপিছত নন্দা দেৱী, তাৰপিছতে তোমালোকৰ এভাৰেষ্ট। আটাইতকৈ সৰ্বোচ্চ শৃংগটো হৈছে কাঞ্চনজংঘা। আৰু তোমালোকে মোক কমেণ্ট বক্সত জনাব লাগিব, এতিয়াই লিখা, যে কিমান উচ্চতা হয়। অ'কে, কিমান উচ্চতা হয় কাঞ্চনজংঘাৰ হাইটটো কিমান হয়, তোমালোকে মোক লিখিব লাগিব। অ'কে, which state is known as land of 5 rivers? অ'কে, 5খন নদীৰ ৰাজ্য বুলি কোনখন ৰাজ্যক কোৱা হয়? অ'কে, মানে 5খন নদীৰ সংগম বুলি কোনখন ৰাজ্যক কোৱা হয়? তো তোমালোকে ক'ব লাগিব, মই ডাইৰেক্ট এনচাৰটো কৈছো, তোমালোকৰ টাইমটো ৱেষ্ট নকৰো। তো 5খন নদী, 5খন মানে কিন্তু পি ফৰ পাঞ্জাৱ। পাঞ্জাৱক 5খন নদীৰ দেশ বুলি কয়, দেশ নহয় ৰাজ্য বুলি কয়। মনত থাকিব না? অ'কে, কোনখন মৰুভূমি, ভাৰতত কোনটো মৰুভূমি অৱস্থিত সেইটো যদি কয়, অ'কে, তাত কি বুলি কয়? চাহাৰা, থাৰ, গোবি, কোনটো হয়? কোলাহাৰী। আৰু ভাৰতত আছে থাৰ, আৰু থাৰখন ক'ত আছে? ৰাজস্থান। মনত থাকিব। দেন নেক্সট, ভাৰতৰ আটাইতকৈ দীঘল নদী কোনখন? মই টাইমটো ৱেষ্ট নকৰোঁ, দীঘল নদী হৈছে গংগা। মনত থাকিবনে? ভাৰতৰ আটাইতকৈ দীঘল নদীখন হৈছে গংগা। দেন ভাৰতৰ কোনখন ৰাজ্য উপকূল ৰেখাত আটাইতকৈ দীঘল? কোনখন ৰাজ্যত কোষ্ট লাইন, মানে গম পাইছা নে? কোষ্ট লাইন মানে কি? কোনখন ৰাজ্য? আৰু ইয়াৰ মই এনচাৰটো কৈ দিছো, মই তাক অলপ দেখাই দিছো, তোমালোকক বুজাই দিছো। ইয়াৰ এনচাৰটো হৈছে গুজৰাট। মানে উপকূল ৰেখা মানে কি ক'বলৈ বিচাৰিছে? নদীয়ে আৱৰি ৰাখিছে। অ'কে, কোষ্ট লাইন মানে কি? নদীয়ে আৱৰি ৰাখিছে। যাৰ কোনটো বৰ্ডাৰ আটাইতকৈ বেছি নদীয়ে আৱৰি ৰাখিছে, মই তোমালোকক বুজাই দিছো। ৰবা, ওৱান ছেকেণ্ড। ইয়াত বেছি ভাল চাই নবুজিবা, ইয়াত নবুজিবা। ইয়াত তোমালোকে বুজি পাবা। তো চোৱা, ভাৰতত এই গুজৰাটখনে এনেকুৱা এখন ৰাজ্য যিখনত চোৱা, এইডোখৰ পৰা আৰম্ভ কৰি এইডোখৰ গোটেইডোখৰ কি আছে? নদীৰে আৱৰি ৰাখিছে। আৰু কোনখন ৰাজ্য আটাইতকৈ বেছি নদীৰে আৱৰি ৰাখিছে বুলি ক'লে বৰ্ডাৰটো কি বুলি ক'বা? কোষ্ট লাইন বুলি কয় ইংৰাজীত। অ'কে, নদীৰে যদি আৱৰি ৰাখিছে বুলি ক'বলৈ হ'লে কোনখন আটাইতকৈ বেছিকে? তাৰ বৰ্ডাৰটো গুজৰাট। অ'কে, মনত থাকিব গুজৰাট। তো বাকীখন অকমান দেখিছেনে? কেৰেলা, কৰ্ণাটক, তামিলনাডু, তাৰপিছতে অন্ধ্ৰপ্ৰদেশ, ওড়িশা, তাৰপিছতে আহিব ৱেষ্ট বেংগল। এইখন টোটেল কিমানখন আছে বুলি ক'লে তোমালোকে কি বুলি ক'বা? 1, 2, 3, 4, 5, 6, 7, 8, 9খন। টোটেল আমাৰ 9খন কি হৈছে? ৰাজ্য পানীৰে আৱৰি আছে বুলি ক'লে, কি হৈছিলে? পানীৰ বৰ্ডাৰ আছে বুলি ক'ব পাৰিবা, নহ'লে পানীৰ কোষ্ট লাইন আছে, তো ক'ব পাৰিবা। তো টোটেল 9খন কি হৈছিলে? গুজৰাট এখন কেতিয়াবা আহি যায়। অ'কে, তলৰ কোনখন এনেকে ৰাজ্য বোলে বৰ্ডাৰটো কিহে আৱৰি আছে বুলি ক'লে কি বুলি ক'বা? যে পানীৰ আৱৰি আছে বুলি ক'লে কি বুলি ক'বা তোমালোকে? কোনখন? তো কেতিয়াবা দিব পাৰে অপশ্যন, গুজৰাট, মহাৰাষ্ট্ৰ, গোৱা, কৰ্ণাটক, কেৰেলা, তামিলনাডু, তাৰপিছত তোমালোকৰ কি আছে এইটো? অন্ধ্ৰপ্ৰদেশ, ওড়িশা, ৱেষ্ট বেংগল। এইখিনি মনত ৰাখিবলৈ তোমালোকে ট্ৰিক বিচাৰি ফুৰিবা। অ'কে, মনত ৰাখিবই লাগিব, ঠিক আছে? তো মই মানে কি হয়, মই মনত যেনে তেনে ৰখাইছিলো, তো তোমালোকে মনত যেনে তেনে ৰখাব লাগিব। অ'কে, সেইটো একদম পুৰা ক্লিয়াৰ মাইণ্ডত ৰখা যে তোমালোকে এইকেইটা মনত ৰাখিবই লাগিব। ইয়াৰ ভিতৰত কোনোবা এটা কুৱেশ্যন কেতিয়াবা আহি যাব। অ'কে, বেলেগ। অ'কে, মই আৰু বস্তু কম কিছুমান, তোমালোকে মনত ৰাখিব লাগিব। অ'কে, দেন স্মলেষ্ট চিটি বাই ইণ্ডিয়া, বাই এৰিয়া। স্মলে মানে ইণ্ডিয়াৰ আটাইতকৈ সৰু এলেকা ৱাইজ, মানে এৰিয়া ৱাইজ আটাইতকৈ সৰু যোনখন ৰাজ্য কোনখন? চোৱা, সৰু এৰিয়া ৱাইজো সৰু, গোৱা।
মনত থাকিব সৰু সৰু এৰিয়া ৱাইজ সৰু অকল 3টা আখৰ আছে দেখিছানে আৰু এৰিয়া ৱাইজ সৰু তো তেনেকৈ কিছুমান বস্তু তোমালোকে মনত ৰাখি ল'বা তো মনত ৰাখিলে ভাল হ'ব ওকে কোনটো পৰ্বত শ্ৰেণীয়ে তীব্ৰত পৰ্বতৰ অঞ্চলৰ পৰা পৃথক কৰিছে আচ্ছা হুইচ মাউণ্টেইন ৰেঞ্জ সেপাৰেটছ ইণ্ডিয়া ফ্ৰম দি তিব্ৰতীয়ান প্লেটো মানে ইণ্ডিয়াক তিব্ৰতীয়ান প্লেটৰ পৰা মানে তিব্ৰত পাৰ্বতীয় অঞ্চলৰ পৰা কোনটো পৰ্বত শ্ৰেণীয়ে ভাৰতক তিব্বতীয় পাৰ্বত্য অঞ্চলৰ পৰা পৃথক কৰিছে তো এইটো হ'বলৈ হ'লে হিমালয়ে ভাৰতক যোনটো তিব্বতৰ যোনটো পৰ্বতীয় অঞ্চল হয় ওকে তাৰ পৰা পৃথক কৰিছে মনত থাকিব ওকে মই তোমালোকক কি কৰিম মই এটা ভিডিঅ' আনি আছো জিঅ'গ্ৰাফি গোটেইখিনি ডিটেইলছত মেপ ৱাইজ চব মই বুজাম এতিয়া যেহেতু MCQ কৰি আছো তোমালোকৰ ৰিভিজনৰ কাৰণে ৰাজদ্বীপ বিফৰ এক্সাম বুলি তো মই চব বস্তু বুজাই নিদিওঁ ওকে তো মই যেতিয়া এটা আনিম মই 300-400 পইণ্টছ আনিম মেইন ইম্পৰ্টেণ্ট যাতে পৰীক্ষাত অহা তো তেতিয়া মই গোটেই মেপ চেপ আনি চব বুজাম ওকে তো এতিয়া যেহেতু মেইনলি ফ'কাছ আমাৰ ৰিভিজনত চ' ইমানবোৰ বস্তু মই বুজাই নাথাকোঁ ওকে তোমালোকে যাতে ৰিভিজন কৰিব পৰা মনত ৰাখিব পৰা আৰু যিবোৰ নাজানা তোমালোকে নোট কৰি যাব পাৰা ওকে which is the largest delta okay কোনটো আটাইতকৈ বেছি ডাঙৰ উপত্যকা বা ডেল্টা বুলি কোনটো আটাইতকৈ বেছি বুলি কোৱা হয় ওকে গংগা ব্ৰহ্মপুত্ৰ ডেল্টা মনত থাকিবনে গংগা ব্ৰহ্মপুত্ৰ ডেল্টাটো আটাইতকৈ বেছি ওকে উপত্যকা বুলি কয় নেকি আই থিংক দেন which is the largest lake in the India আটাইতকৈ ডাঙৰ হ্ৰদটো কি হয় ওকে তোমাক যদি সুধে আটাইতকৈ ডাঙৰ হ্ৰদটো কি হয় আটাইতকৈ ডাঙৰ হ্ৰদটো হৈছে উলাৰ লেক উলাৰ হ্ৰদ আৰু এইটো ক'ত আছে তোমালোকে মোক কমেণ্ট বক্সত জনাব লাগিব এতিয়া টাইপ কৰা মই প্ৰতিটো কুৱেশ্যন এনচাৰ মই প্ৰতিটোতে ৰিপ্লাই দিম তোমালোকে টেনশ্যন নল'বা মোক এইটো কোৱা যে আটাইতকৈ ডাঙৰ হ্ৰদটো কোনটো উলাৰ লেক মনত থাকিব তাৰপিছতে স্পাইচ গাৰ্ডেন অফ ইণ্ডিয়া মানে ভাৰতৰ কোনখন ৰাজ্য মছলাৰ বাগিচা বুলি কোৱা হয় বা মছলাৰ ৰাজ্য বুলি কোৱা হয় তো আটাইতকৈ বেছি মছলা কোনে ক'ত খাই তোমালোকে সদায় জানা কেৰেলা অপশ্যন নম্বৰ 1 মই গোটেই অপশ্যন কেইটা পঢ়ি নাই থকা কাৰণ তোমালোকে অপশ্যন কেইটা দেখি আছে মই জাষ্ট আনচাৰটো ক'ম যাতে টাইমটো বাচি যায় ওকে ভাৰতৰ আটাইতকৈ বৰষুণ প্ৰৱণ স্থান কি মানে আটাইতকৈ বেছি বৰষুণ ক'ত দিয়ে মৌচিনৰামত দিয়ে সেইটো জানা মৌচিনৰাম ক'ত আছে মেঘালয়ত আছে ওকে কিমান চেণ্টিমিটাৰ দিয়ে তোমালোকৰ আটাইতকৈ ৱেটেষ্ট প্লেট মানে বহুত বৰষুণ থাকে হয় তো সেইটো কৈছে আটাইতকৈ বেছি কিমান চেণ্টিমিটাৰ পৰ্যন্ত তাত বৰষুণ হয় তোমালোকে মোক কমেণ্ট বক্সত জনাব লাগিব ওকে নেক্সট গংগোত্ৰী গ্লেচিয়াৰ পৰা ওকে কোনখন নদীত গংগোত্ৰী গ্লেচিয়াৰ পৰা উৎপত্তি হৈছে বা গংগোত্ৰী হিমবাহৰ পৰা উৎপত্তি হৈছে ওকে গংগোত্ৰী হিমবাহৰ পৰা গ্লেচিয়াৰ পৰা বৰফৰ পৰা উৎপন্ন হৈছে বুলি ভাবি লোৱা কোনখন নদী তো হৈছে জি ফৰ জি গংগা আৰু যমুনাখন ক'ৰ পৰা তোমাৰ উৎপত্তি হৈছে মোক তোমালোকে কমেণ্ট বক্সত জনাব লাগিব নেক্সট এলেকা হিচাপত ভাৰতৰ আটাইতকৈ ডাঙৰ কেন্দ্ৰশাসিত অঞ্চল কোনটো মানে কি ইউনিয়ন টেৰিটৰী ওকে তোমালোকে যদি ইংৰাজী হয় মই আকৌ কৈ দিছোঁ লাৰ্জেষ্ট ইউনিয়ন টেৰিটৰী ইন ইণ্ডিয়া বাই এৰিয়া তোমালোকে অপশ্যন চাই থাকা অসমীয়াখিনি ওকে মই কৈ দিছোঁ যে আটাইতকৈ লাৰ্জেষ্ট ইউনিয়ন টেৰিটৰী কিমানটা আছে তোমালোকে কমেণ্ট বক্সত জনাব পাৰিবানে ওকে বহুত উজু হয় তোমালোকে সিমানটো মনত ৰাখিব লাগিব ওকে সেই ইউনিয়ন টেৰিটৰী কোনটো আটাইতকৈ ডাঙৰ হয় অঞ্চল আৰু সেইটো চবেই জানে জম্মু এণ্ড কাশ্মীৰ মনত থাকিব চ' বেকবোন অফ চাউথ ইণ্ডিয়াৰ মানে দক্ষিণ ভাৰতৰ মেৰুদণ্ড বুলি কোনটো পৰ্বতমালাক কোৱা যায় ওকে ৱেষ্টাৰ্ণ ঘাট ইষ্টাৰ্ণ ঘাট আৰাৱলী সতপুৰা মই এতিয়া কৈ দিছোঁ মই একবাৰ দেখাই দিছোঁ তোমালোকে ভিজুৱেল কৰিবলৈ ভাল হ'ব তো এইখন এইটো দক্ষিণ এইটো এইফালে এইটো ছাইডটো গোটেই দক্ষিণ হয়নে হয় তোমালোকে বুজিছা এতিয়া কোনটো হয় ৱেষ্টাৰ্ণ ঘাট কোনটো হয় তাত এনচাৰত আছিলে ৱেষ্টাৰ্ণ ঘাট ইষ্টাৰ্ণ ঘাট আছিলে নে তো মই কৈ দিছোঁ এইটো ৱেষ্টাৰ্ণ ঘাট বুলি কয় ইয়াত পৰ্বতমালা হয় এইখিনি হৈ গ'ল ইয়াত ৱেষ্টাৰ্ণ ঘাট আছে মানে পশ্চিম পৰ্বতমালা তো এই পশ্চিম পৰ্বতমালাটো কি বুলি কোৱা হয় এই দক্ষিণৰ মেৰুদণ্ড বুলি কোৱা হয় মনত থাকিবনে তো সেইটোৱে তো এনচাৰ কি হ'ব ৱেষ্টাৰ্ণ ঘাট পশ্চিম ঘাট পৰ্বতমালা বা পশ্চিম ঘাটক কি বুলি জনা যায় তোমালোকে বেকবোন অফ চাউথ ইণ্ডিয়া মনত থাকিব তাৰপিছত হুইচ ষ্টেট ইজ ন'ন এজ সুন্দৰবন মেনগ্ৰোভ ফৰেষ্ট বা কোনখন ৰাজ্য সুন্দৰবন মেনগ্ৰোভ ফৰেষ্ট অৰণ্যৰ বাবে বিখ্যাত সুন্দৰবন মেনগ্ৰোভ ফৰেষ্ট ক'ত আছে তোমালোকে এইটো জানানে সেইখন আছে ৱেষ্ট বেংগলত পশ্চিম বংগত ওকে পশ্চিম বংগত সুন্দৰবন মেনগ্ৰোভ ফৰেষ্ট পোৱা যায় এইটো বহুত ইম্পৰ্টেণ্ট হয় আৰু সেই সুন্দৰবন মেনগ্ৰোভ ফৰেষ্ট কিহৰ কাৰণে বিখ্যাত তোমালোকে মোক জনাব লাগিব কমেণ্ট বক্সত ওকে ষ্টাৰ্ট কৰোঁ নেক্সটটো তোমালোকে যদি ভাল পাইছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা লাইক কৰিবলৈ কেতিয়াও নাপাহৰিবা ওকে দেন তোমালোকক
মই কৈছো আগতে 1.5x লগাই লোৱা ভিডিঅ'টো মই বহুত লাহে লাহে বুজাইছো কাৰণ একেবাৰে নুবুজা হয় যাতে সুবিধা হয় অকে ভাৰতৰ আটাইতকৈ ওখ জলপ্ৰপাত কোনটো আটাইতকৈ ওখ জলপ্ৰপাত কোনটো বুলি ক'লে কি বুলি ক'বা ওকে ওখ জলপ্ৰপাত কোনটো হাইষ্ট ৱাটাৰ ফল ইন ইণ্ডিয়া জগ ফল তাৰপিছতে তোমালোকে দুধসাগৰ জলপ্ৰপাত কোনটো ক'বা মনত আছেনে কোন কুঞ্চিকল জলপ্ৰপাত মই কৈ দিব পাৰো তোমালোকক অকমান এইটো টান আছিলে কাৰণ মই তোমালোকক ক'বলৈ ৰখি আছিলো তো ইয়াৰটো হৈছে কুঞ্চিকল জলপ্ৰপাত ভাৰতৰ আটাইতকৈ বেছি বা আটাইতকৈ ওখ জলপ্ৰপাত মনত থাকিব তো কিছুমান বস্তু মই কেলে ৰখি দিছো কাৰণ তোমালোকে অকণ ভাবা তেতিয়া পৰীক্ষা মনত থাকিব আৰু অকণ টান ন তোমালোকে অকণ ভাবা তেতিয়া মনত থাকিব বস্তুটো বুজিলা তো লেণ্ড অফ ৰাইজিং ছান বুলি কাক কোৱা হয় আমি নৰ্থ ইষ্টৰ হয় নৰ্থ ইষ্টৰ মানুহে এইটো কথা চবেই জানো তো অৰুণাচল প্ৰদেশ অকে উদীয়মান সূৰ্যৰ দেশ অকে লেণ্ড অফ ৰাইজিং ছান কোনখনক মানে কি সূৰ্য উদয়ৰ দেশ বুলি কোৱা কোনখনক সূৰ্য উদয়ৰ কি বুলি কোৱা হয় ৰাজ্য বুলি কোৱা হয় অৰুণাচল প্ৰদেশ দেন ভাৰতৰ আটাইতকৈ বেছি কফি উৎপাদন কৰা ৰাজ্য কোনখন কফি উৎপাদন আটাইতকৈ বেছি ক'ত কৰে তোমালোকে জানানে কোৱাচোন আটাইতকৈ বেছি কফি উৎপাদন কৰে তামিলনাডু কৰ্ণাটক কেৰেলা অন্ধ্ৰপ্ৰদেশ কোনখনক কৰে আটাইতকৈ বেছিকে কৰে কৰ্ণাটক মনত থাকিব কে ফৰ কে বাট ইয়াত কেৰেলাটো আছে তোমালোকে কেৰেলাটো আৰু তোমালোকে জানা কেৰেলাটো স্পাইচ গাৰ্ডেন অফ ইণ্ডিয়া বুলি কোৱা হয় তো কনফিউজ নাখাবা আৰু সিভাগেও কে ফৰ কে মনত ৰাখিব পাৰা ন কফি ফৰ চি ফৰ কে এনেকে মনত ৰাখিব পাৰা বাট কেট কিন্তু এইটো মানে কি হয় কেৰেলাটো নহয় বুলি তোমালোকে অলৰেডি ক'ব পাৰা কাৰণ কেৰেলাটো স্পাইচ গাৰ্ডেন অফ ইণ্ডিয়া বুলি কোৱা হয় তো কেৰেলাটো নহ'ব আটাইতকৈ বেছি কৰ্ণাটকত পোৱা যায় আৰু কফিটো সেইটো তোমালোকে মনত ৰাখিব পাৰা সেনেকেও দ্য লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক ইন ইণ্ডিয়া আটাইতকৈ ডাঙৰ নেশ্যনেল পাৰ্কখন কোনখন হেমিছ নেশ্যনেল পাৰ্ক মই ডাইৰেক্ট কৈ দিছো হেমিছ নেশ্যনেল পাৰ্ক আৰু এইখন কিহৰ বাবে বিখ্যাত তোমালোকে মোক ক'ব লাগিব কমেণ্ট বক্সত মই কেলে কৈ আছো কমেণ্ট বক্সত তোমালোকে কমেণ্ট বক্সত টাইপ কৰা কমচে কম অকমান এংগেজিং হওক ভিডিঅ'টো অকে দেন কোনখন নদীক তিব্বতত চাংপো বুলি কোৱা হয় কোনখন নদী আমি চবেই জানো ব্ৰহ্মপুত্ৰক মহাবাহু ব্ৰহ্মপুত্ৰক কোৱা হয় দেন ভাৰতৰ আটাইতকৈ বেছি চাহ উৎপাদন কৰা কোনখন ৰাজ্য ভাৰতৰ আটাইতকৈ বেছি চাহ উৎপাদন কৰা ৰাজ্যখন কোনখন আটাইতকৈ বেছি চাহ উৎপাদন কৰা ৰাজ্যখন কোনখন তোমালোকে ক'ব পাৰিবানে সেইটো মই নকলো চবেই জানে অসম ভাৰতৰ আটাইতকৈ চাউথাৰ্ণ মোষ্ট পইণ্টটো কোনটো মানে দক্ষিণৰ আটাইতকৈ মেইন বিন্দু কোনটো বুলি ক'লে কি বুলি ক'বা তো এনেকে কয় নহয় কন্যাকুমাৰীলৈকে বুলি কয় নহয় উত্তৰৰ কন্যাকুমাৰীলৈকে তো সেনেকেও তুমি মনত ৰাখিব পাৰা তো এনেকে কোৱা হয় জম্মু কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে মানে একেবাৰে লাষ্টত আমাৰ দক্ষিণৰ একেবাৰে পইণ্টটো হৈছে কন্যাকুমাৰী দক্ষিণৰ আটাইতকৈ ভাৰতৰ দক্ষিণৰ আটাইতকৈ লাষ্টৰ পইণ্টটো হৈছে কন্যাকুমাৰী আৰু সেইটো কাৰণে কয় কন্যাকুমাৰী আৰু শেষৰ বিন্দুটো কৈছে ন চাউথাৰ্ণ মোষ্ট পইণ্ট ভাৰতৰ মূল ভূখণ্ডৰ আটাইতকৈ দক্ষিণৰ বিন্দুটো কোনটো কন্যাকুমাৰী মনত থাকি যাব দেন which state is known as কাঞ্চনজংঘা নেশ্যনেল পাৰ্ক কাঞ্চনজংঘা নেশ্যনেল পাৰ্ক কোনখন ষ্টেটৰ জনা যায় অকে তোমালোকে জানিব লাগে কাঞ্চনজংঘা কাৰ ওচৰত আছে ছিকিম মনত থাকিব চাই অৰুণাচল প্ৰদেশটো পৰি গৈছে বাট তোমালোকে এইটো গম পাইছা ছিকিম অকে ছিকিমত তো আকৌ এবাৰ কৈ দিছো ছিকিমত যোনখন কাঞ্চনজংঘা নেশ্যনেল পাৰ্ক আছে আচ্ছা কাঞ্চনজংঘা কি হয় আমাৰ ভাৰতৰ হাইষ্ট পিক হয় আৰু ইয়াৰ মোৰ হাইটটো তোমালোকৰ কমেণ্ট বক্সত মই জনাবলৈ কৈছিলো পাহৰি থাকিবা অকে দেন ভাৰতৰ আটাইতকৈ ডাঙৰ নিমখীয়া প্ৰাণীৰ হ্ৰদটো কোনটো নিমখীয়া পানী কি বুলি কয় ইংৰাজীত নিমখটো কি বুলি কয় চল্ট ৱাটাৰ লেক হয় নে এছ ফৰ চিলিকা অকে মনত থাকিব চিলিকা হ্ৰদটো কি বুলি কোৱা হয় চিলিকা মানে ছল টাইপৰ হৈছে না চাম্বলপুৰ নহয় ছল অকে চিলিকা তো সেই চিলিকা লেকটো কি হয় আটাইতকৈ কিছিলে ডাঙৰ নিমখীয়া পানীৰ হ্ৰদ বুলি কোৱা হয় ভাৰতৰ আৰু আটাইতকৈ ডাঙৰ যোনটো হ্ৰদটো কি আছিলে উলাৰহাই লেক আছিলে য়েছ অকে হুইচ ৰিভাৰ ফ্ৰমছ দি ফেমাছ ধোঁৱাধৰা ফলছ অকে আটাইতকৈ মানে কোনখন নদীয়ে বিখ্যাত ধোঁৱাধৰা জলপ্ৰপাতটো গঠন কৰিছে বুলি কৈছে বিখ্যাত যোনটো জলপ্ৰপাত সেইটো হৈছে নৰ্মদা মনত থাকিবনে নৰ্মদা নদীয়ে কি কৈছে ধোঁৱাধৰা যোনটো জলপ্ৰপাত আৰু সেইটো কি কৈছে সৃষ্টি কৰিছে বা গঠন কৰিছে অকে দেন ৰাইচ বাউল অফ ইণ্ডিয়া ভাৰতৰ কোনখনত ধানৰ ৰাজ্য বুলি কোৱা হৈছে তোমালোকে সেইটো ভাবা আটাইতকৈ বেছি ক'ত কৰা হয় পঞ্জাৱ তোমালোকৰ অন্ধ্ৰপ্ৰদেশ উত্তৰ প্ৰদেশ তাৰপিছতে নেক্সট আছে ৱেষ্ট বেংগল কোনখনক ধানৰ কি বুলি কোৱা হয় ৰাইচ বাউল অফ ইণ্ডিয়া বুলি কোৱা হয় তোমালোকে মোক কমেণ্টত আনচাৰটো জনাব লাগিব ক'ব পাৰিবানে এইটো
তো মই এইটো এই দিছো তোমালোকৰ কাৰণে তোমালোকে মোক এইটো আনসাৰ কমচে কম বাকীখিনি আনসাৰ নিদিলে মোক এইটো আনসাৰটো দিয়া তোমালোকে ৰাইজ বল অফ ইণ্ডিয়া কাক বুলি কয় এইটো ইম্পৰ্টেণ্ট হয় সেইটো কাৰণে মই তোমালোকক কৈছো তোমালোকে অকণ চাৰ্চ কৰা তোমালোকে কমেণ্ট বক্সত মোক একো নিদিয়া মই জানো কমেণ্ট বক্সত তোমালোকে এটা কমেণ্ট নকৰা তো এইটো কমচে কম কমেণ্ট কৰা যে ৰাইজ বল অফ ইণ্ডিয়া কাক বুলি কোৱা হয় মনত থাকিব নেক্সট হুইচ ইজ দ্য লংগেষ্ট ডেম ইন ইণ্ডিয়া অ'কে ভাৰতৰ আটাইতকৈ দীঘল বান্ধটো কি আছিল নদী বান্ধটো কোনটো মই এইটো ক'ব লাগিব নেকি মই হীৰাকুদ ডেম হীৰাকুদ বান্ধটো যোনটো সেইটো কি হয় আটাইতকৈ দীঘল নদী বান্ধ বুলি কোৱা হয় অ'কে দেন ফেমাছ অ'কে হুইচ ষ্টেট ইজ ফেমাছ ফৰ ভেলি অফ ফ্লাৱাৰ্ছ মানে কোনখন ৰাজ্য ফুলৰ উপত্যকাৰ বাবে বিখ্যাত এইটো বহুত উজু হয় তোমালোকে গম পাব লাগে ফুলৰ উপত্যকাৰ বাবে ভেলি অফ ফ্লাৱাৰ্ছ এইটো আহিয়ে থাকে কুৱেশ্যন যেতিয়া য'তে ত'তে কুৱেশ্যন আহি থাকে SSC-টো 3 বাৰ 4 বাৰ আহে ইয়াৰ এনচাৰটো হৈছে উত্তৰাখণ্ড অ'কে ভাৰতৰ আটাইতকৈ ডাঙৰ মেনগ্ৰোভ অৰণ্য কোনটো এতিয়া অলপ আগতে আছিলে যে মেনগ্ৰোভ ফৰেষ্টত আমি কি হৈছিলো সুন্দৰবন ফৰেষ্ট পাইছিলো অলপ আগতে আমি কুৱেশ্যনটো কৰি আহিছিলো তো ইয়াৰ এনচাৰটো হৈছে সুন্দৰবন আৰু মই তোমালোকক কমেণ্ট বক্সত জনাবলৈ কৈছিলো ইয়াৰ কিহৰ কাৰণে বিখ্যাত তো সেইটো তোমালোকে মই কমেণ্ট বক্সত আনচাৰত জনাব লাগিব আৰু মই ভিডিঅ' বনাই থৈছো সুন্দৰবন কিহৰ কাৰণে বিখ্যাত তো তোমালোকে ভিডিঅ'টো চাবও পাৰা তো সেই নেচালো এতিয়া তোমালোকৰ ওচৰত টাইম নাই তো তোমালোকে সেইটো কাম কৰিব পাৰা অ'কে মই লেহেমিকে বুজাইছো কিন্তু তোমালোকে 1.5x 2xত যোৱা মই সেইটো কৈছো 2xত তোমালোকে ভিডিঅ'টো চোৱা কোনখন নদী গুজৰাটৰ জীৱন ৰেখা বুলি কোৱা হয় জনা যায় গুজৰাটৰ জীৱন ৰেখা বুলি মানে লাইফ লাইন অফ গুজৰাট কোনখন নদীক জনা যায় মানে আমাৰ যেনেকে লাইফ লাইন অফ কি হয় ব্ৰহ্মপুত্ৰক কোৱা যায় আমাৰ ব্ৰহ্মপুত্ৰ আমাৰ কাৰণে জীৱন তো তেনেকুৱা যে গুজৰাটৰ কোনখন হয় তাপি সবৰমতী নৰ্মদা মাহি অ'কে নৰ্মদাক জনা যায় মনত থাকিব নৰ্মদা নদী অপশ্যন নম্বৰ চি দেন ভাৰতৰ আটাইতকৈ বেছি তোমাৰ লাৰ্জেষ্ট প্ৰডিউচাৰ অফ চুগাৰ কেন ইন ইণ্ডিয়া মানে আটাইতকৈ বেছি তোমাৰ কুঁহিয়াৰ খেতি ক'ত কৰা হয় আটাইতকৈ বেছি কোনখন ৰাজ্যত কৰা হয় অ'কে তোমালোকে যদি কোৱা মহাৰাষ্ট্ৰ উত্তৰ প্ৰদেশ কোনখন এই দুটাৰ ভিতৰতে তোমালোকে কোৱাচোন এনচাৰ এই দুটাৰ ভিতৰতে আছে তো তোমালোকে এনচাৰটো কৰা কমচে কম তোমালোকে এইটো হিন্দী দিলো যে আনচাৰ এই দুটাৰ ভিতৰতে আছে আটাইতকৈ বেছি চুগাৰ কেন মানে কি আছিলে কুঁহিয়াৰ খেতি আটাইতকৈ বেছিকৈ ক'ত কৰা হয় উত্তৰ প্ৰদেশত বাৰু থাকিব নেক্সট নৰ্থাৰ্ণ মোষ্ট এতিয়া মই কৈছিলো যে দক্ষিণৰ আটাইতকৈ লাষ্টৰ পইণ্ট কি আছিলে কন্যাকুমাৰী আৰু নৰ্থাৰ্ণ মোষ্টৰ আটাইতকৈ মানে উত্তৰৰ আটাইতকৈ শেষ বিন্দুটো কি আছিলে ইন্দ্ৰা কোল মনত থাকিব আৰু লাষ্ট দক্ষিণৰ কোনটো আছিলে কন্যাকুমাৰী মনত থাকিবনে অ'কে দেন গিৰ ফৰেষ্ট হোম অফ এছিয়াটিক লাইন্স যে গিৰ ফৰেষ্ট কিহৰ কাৰণে বিখ্যাত এছিয়াটিক লাইনৰ কাৰণে বিখ্যাত মই এইটো ডাইৰেক্ট গিৰ ফৰেষ্ট বুলি দি দিব পাৰোঁ বাট কেতিয়াবা কুৱেশ্যন আহি যায় যে গিৰ ফৰেষ্টখন কিহৰ কাৰণে বিখ্যাত তো সেইটো কাৰণে কৈছো যে এছিয়াটিক লাইনৰ কাৰণে বিখ্যাত অ'কে এই গিৰ ফৰেষ্টখন কোনখন ৰাজ্যত পোৱা যায় বা কোনখন ৰাজ্যৰ বাবে বিখ্যাত এই অৰণ্যখন কিহৰ কাৰণে বিখ্যাত তো এইখন গিৰ ফৰেষ্ট জি মনত থাকিব না গুজৰাট গিৰ ফৰেষ্টখন গুজৰাটৰ কাৰণে বিখ্যাত দেন which is the largest glacier of India ভাৰতৰ আটাইতকৈ ডাঙৰ হিমবাহ কোনটো ভাৰতৰ আটাইতকৈ ডাঙৰ হিমবাহটো হৈছে তোমালোকৰ গংগোত্ৰী হিমবাহ তাৰপিছত চিয়াচিন হিমবাহ তাৰপিছত তোমালোকৰ পিণ্ডৰী হিমবাহ তো কোনটো হিমবাহ অপশ্যন নম্বৰ এই ছেকেণ্ড ফাৰ্ষ্ট আৰু থাৰ্ডৰ ভিতৰতে আছে তোমালোকে এনচাৰ কোৱা তো ইয়াৰ এনচাৰটো হৈছে তোমালোকে ভাবিলা অলৰেডি এনচাৰটো মই এনচাৰটো কৈ দিছো অপশ্যন নম্বৰ বি চিয়াচিন হিমবাহটো আটাইতকৈ ডাঙৰ হিমবাহ বা আটাইতকৈ ডাঙৰ বৰফ দেন লেণ্ড অফ অৰ্কিডছ বুলি কাক কোৱা হয় মানে অৰ্কিডৰ দেশ মানে অৰ্কিডৰ ৰাজ্য বুলি কাক কোৱা হয় অ'কে ইয়াত ৰাজ্য হ'ব লাগে অৰ্কিডৰ দেশ কৈ আছো অ'কে লেণ্ড অফ অৰ্কিডছ মানে বুজি পোৱা তোমালোকে সেই অৰ্কিডৰ ৰাজ্য বুলি কোনখনক কোৱা হয় অৰুণাচল প্ৰদেশ তোমালোকে জানা সেইটো আমি নৰ্থ ইষ্টৰ আমি সেইবোৰ বস্তু জানো অ'কে সৌৰভ বিহাৰৰ দুখ লগা নদীখন কোনখন বিহাৰৰ দুখ হয় সেইখনৰ কাৰণে বহুত হয় বানপানী হয় কিবা হয় এনি টাইম হৈয়ে থাকে আৰু সেইটো কাৰণে সৌৰভ বিহাৰ বুলি কোৱা হয় বিহাৰৰ দুখ বুলি কোৱা হয় সেইখন নদী আৰু সেই নদীখনৰ নাম হৈছে এনচাৰ নম্বৰ পি কোচি মনত থাকিব যমুনাখনো পৰি গৈছে তোমালোকে কনচিডাৰ কৰি ল'বা তো অপশ্যন নম্বৰ পি কোচি মনত থাকিব অ'কে মই কৈছো আজি নভগালৈকে মই কুৱেশ্যন কৰি থাকিম কুৱেশ্যন অলৰেডি 200-300 ওপৰত আছে তো যিমানটা কুৱেশ্যন কৰিব পাৰো 70টা 80টা তো কৰি নেক্সট পাৰ্টটো বনাম অ'কে কাৰণ ইমান দীঘল ভিডিঅ' বনালো আজিকালি কোনো নাচায় অ'কে ভাৰতৰ আটাইতকৈ বেছি কয়লা উৎপাদন কৰা ৰাজ্য কোনখন আটাইতকৈ বেছি কয়লা ক'ত উৎপাদন কৰা হয় ঝাৰখণ্ড ওডিশা ছত্তীশগড় তোমালোকৰ
মধ্যপ্ৰদেশ কোনখনত আটাইতকৈ বেছি কি হয় কয়লা উৎপাদন কৰা হয় বুলি ক'লে কি বুলি ক'বা ঝাৰখণ্ডত আটাইতকৈ বেছি কয়লা উৎপাদন কৰা হয় কোনটো গিৰিপথেৰে শ্ৰীনগৰ লেহৰ মানে কোনটো পথেৰে কোনটো পথ মানে কোনটো পাছ এই কৈ যে চিলিকা পাছ এইবোৰ কিবা পাছ তোমালোকে লেহ লাডাখলৈ গ'লে সেইটো পাছটো জানা শুনিছা তো সেই কথা আছে কোনটো গিৰিপথেৰে যে শ্ৰীনগৰক লেহৰ মানে তোমালোকে এনেকে মনত ৰাখা যে কোনটো পথে যে শ্ৰীনগৰক লেহৰ লগত সংযোগ কৰিছে শ্ৰীনগৰ আৰু লেহ কোনটো পথেৰে সংযোগ হৈছে সেই বুলি ক'লে কি বুলি ক'বা জৌজিলা পাছ কি বুলি ক'বা জজিলা পাছ okay then which state is the largest producer of cotton in India আটাইতকৈ বেছি কটন প্ৰডিউচাৰ কোনখন ভাৰতৰ আটাইতকৈ বেছি তুলা উৎপাদন কৰা ৰাজ্য কোনখন ইয়াৰ আনসাৰটো হৈছে তোমালোকে ক'ব লাগিব মহাৰাষ্ট্ৰ গুজৰাট অন্ধ্ৰপ্ৰদেশ পঞ্জাব তোমালোকে পহিলা এনসাৰটো তোমালোকে জানা গম পালা okay ইয়াৰ আনসাৰটো মই কৈ দিছো গুজৰাট মনত থাকিব গুজৰাট then which is the largest tiger reserve in India আটাইতকৈ ডাঙৰ বাঘৰ সংৰক্ষণ কেন্দ্ৰ কোনটো হয় okay বান্দিপুৰ টাইগাৰ ৰিজাৰ্ভ okay তোমালোকে ক'ব পাৰা নাগাৰ্জুন শ্ৰীহল্যম যোনটো টাইগাৰ ৰিজাৰ্ভ সেইখন হ'ব পাৰে বা কানাহা সুন্দৰবন টাইগাৰ ৰিজাৰ্ভ আটাইতকৈ ডাঙৰ যোনখন টাইগাৰ ৰিজাৰ্ভ হয় সেইখন কোনখন হয় তোমালোকক যদি সুধে কি বুলি ক'বা এনসাৰটো কি হ'ব কম নাই okay এইটো নাগাৰ্জুন যোনটো শ্ৰীহল্যম শৈলম বুলি এনেকৈ কিবা কথা কয় উচ্চাৰণটো সেনেকুৱা হয় তো নাগাৰ্জুন সেনেকৈ মনত ৰাখা নাগাৰ্জুন তোমাৰ নাগাৰ্জুন সাগৰ যোনটো সেই টাইগাৰ ৰিজাৰ্ভটো আটাইতকৈ ডাঙৰ হয় মনত থাকিব দেন হুইচ ৰিভাৰ ফ্ল'জ থ্ৰু দি থাৰ ৰিজাৰ্ভ থাৰ ৰিজাৰ্ভৰ মাজে কোনখন মানে থাৰ যোনখন আমাৰ মৰুভূমি তাৰ মাজেতো এখন কি হয় নদী পাৰ হৈ যায় আৰু সেই নদীখনৰ নাম কি হয় সেই নদীখনৰ নাম তোমালোকে ক'ব পাৰা গংগা লুনি যমুনা নৰ্মদা কোনখন হয় এনসাৰ ইয়াৰ এনসাৰটো হৈছে লুনি মনত থাকিব দেন so which state is known for the Kaziranga National Park কোনখন নদী কাজিৰঙা নেশ্যনেল পাৰ্ক আচ্ছা which state হে খেলিমেলি হৈ গৈছে বহুত পঢ়াই দিলো যে okay আকৌ ষ্টাৰ্ট কৰিছো কোনখন ষ্টেট মানে কি হয় কাজিৰঙা নেশ্যনেল পাৰ্কৰ বাবে বিখ্যাত তো সেইখন সবেই জানা দেন ভাৰতৰ আটাইতকৈ বেছি গম উৎপাদন কৰা ৰাজ্যখন কোনখন হয় মানে আটাইতকৈ বেছি গম নহয় একচুৱেলি হুইট মানে কি ঘেঁহু okay largest producer of wheat in India okay আটাইতকৈ largest producer of wheat মানে কি ঘেঁহু আটাইতকৈ বেছি কোনখন ষ্টেটত কৰা হয় আটাইতকৈ বেছিকে ইণ্ডিয়াৰ তো পঞ্জাব উত্তৰ প্ৰদেশ তোমালোকৰ হাৰিয়ানা মধ্যপ্ৰদেশ তো ইয়াৰ আনসাৰটো হৈছে উত্তৰ প্ৰদেশত ঘেঁহু আটাইতকৈ বেছিকে কৰা যায় মনত থাকিব which is the largest coral reef in India আটাইতকৈ মানে কি হয় আটাইতকৈ ডাঙৰ প্ৰবল পাচিৰটো কোনটো হয় আমাৰ কোৰেল ৰিফ বুলি যোনটো কোৱা হয় okay ডাঙৰ পাচিৰটো আন্দামান নিকোবৰ আইলেণ্ড okay আন্দামান নিকোবৰ আইলেণ্ড দ্বীপপুঞ্জ যোনটো কি হয় সেইটো আটাইতকৈ ডাঙৰ কি হয় ৰিফ হয় কোৰেল ৰিফ আৰু ইয়াৰ নদী দ্বীপবোৰকো কোৰেল বুলি কৰা যায় okay ইয়াত আকৌ কৈ দিছো এটা বস্তু আছে ইয়াত তোমালোক আহি যাব পাৰে কোৱেশ্চন কেতিয়াবা মই একবাৰ দেখুৱাই দিছো okay ইয়াত লক্ষদ্বীপ আছে মানে লক্ষদ্বীপ আইলেণ্ড এইখনৰ ইমান ভাল চেল ধৰিব নোৱাৰিবা yes তো এইখিনি হয় আন্দামান নিকোবৰ আইলেণ্ডছ okay আৰু এইখিনি কি হয় তোমালোকৰ লক্ষদ্বীপ আইলেণ্ড মানে কি লক্ষদ্বীপ যোনখন নদীদ্বীপসমূহ তো এই কেতিয়াবা কুৱেশ্যন আহে যে আন্দামান নিকোবৰ আইলেণ্ড খিনি কোনখন ক'ত আছে বুলি ক'লে বে অফ বেংগলত আছে আৰু কি হয় যোনখন তোমাৰ লক্ষদ্বীপটো ক'ত আছে আৰবিয়ান চিত আছে মনত থাকিব মানে লক্ষদ্বীপ ক'ত আছে আৰবিয়ান চিত আছে আৰু যোনটো তো আন্দামান নিকোবৰ আইলেণ্ড ক'ত আছে বে অফ বেংগলত আছে মনত থাকিব okay next question তো সেইটো কেতিয়াবা জনা যায় সুধে কেতিয়াবা okay the last line of মই সেইটো কেলে কোৱা নাই কাৰণ সেইটো সবেই জানে বাট নজনাখিনিৰ কাৰণে মই কৈ দিছো জাষ্ট okay মধ্যপ্ৰদেশৰ লাইফলাইন বুলি কোনখন নদীক জনা যায় আকৌ কৈছো মধ্যপ্ৰদেশৰ লাইফলাইন বুলি কোনখন নদীক জনা যায় okay নৰ্মদা তাপ্তি গোদাবৰী okay ইয়াৰ আনসাৰটো হৈছে নৰ্মদা আনসাৰটো ইয়াতে আছে তোমালোকে 3 নম্বৰ আনসাৰ যাবই নালাগে আৰু মোস্টলি পৰীক্ষাত কি হয় বি এ বি সি ভিতৰতে কোৱেশ্চনৰ আনসাৰটো হৈ যায় ডিটো বহুত ৰেয়াৰলি হৈ যায় okay তোমালোকে আৰু যদি এটো কনফিউজ লাগি থাকে ন বি আৰু সি ভিতৰতে কোনোবা এটা মাৰি থৈ আহিবা তো তাৰ সেইকিটা ভিতৰতে কিবা এটা আনসাৰ হৈ যাব okay সাইলেন্ট ভেলি যোনখন নেশ্যনেল পাৰ্ক হয় সেইখন কোনখন তোমাৰ ষ্টেটত আছে বুলি ক'লে কি বুলি ক'বা সাইলেন্ট ভেলি যোনখন নেশ্যনেল পাৰ্ক হয় সেইখন কোনখন ৰাজ্যত আছে তো তামিলনাডু কেৰেলা
কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ কোনখন ৰাজ্যত আছে? ইয়াৰ এনচাৰটো হৈছে কেৰেলা। অ'কে, দেন ভাৰতৰ আটাইতকৈ বেছি লোহাৰ খনি উৎপাদন কৰা মানে আইৰন অ'ৰ প্ৰডিউচিং ষ্টেট কোনখন ৰাজ্য? ভাৰতৰ আটাইতকৈ বেছি ওড়িশা, ঝাৰখণ্ড, ছত্তীশগড়, কৰ্ণাটক আৰু আটাইতকৈ বেছি লোহাৰ উৎপাদন কৰা ৰাজ্য হৈছে তোমাৰ ওড়িশা। আইৰন অ'ৰ বুলি কোৱা হয়, অ'কে, ইংৰাজী। দেন হুইচ পাছ কানেক্ট ইণ্ডিয়া, অ'কে, ইণ্ডিয়া উইথ ম্যানমাৰ মানে ম্যানমাৰৰ লগত কোনটো পাছে? আকৌ মই অলপ আগতে কৈছিলো যে শ্ৰীনগৰৰ লগত লেহ কোনটো ৰাস্তাই বা গিৰিপথে সংযোগ হৈছে, তো ইয়াতো সেনেকে আছে যে বা ম্যানমাৰৰ লগত আমাৰ ইণ্ডিয়া কোনটো গিৰিপথে মানে কোনটো পাছে কানেক্ট কৰিছে বুলি ক'লে কি বুলি ক'বা? তো ইয়াৰ এনচাৰটো হৈছে তামু পাছ। অ'কে, তামু পাছ। অ'কে, কোনখন ৰাজ্য ভাৰতৰ ভিতৰকানিকা নেশ্যনেল পাৰ্ক? অ'কে, আচ্ছা, যোনটো ভিতৰকানিকা নেশ্যনেল পাৰ্ক ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যৰ বাবে বিখ্যাত? এইটো কুৱেশ্যন কেলে আহে মানে এইটো কুৱেশ্যনত যোনটো স্পেচিছৰ কাৰণে বিখ্যাত তোমালোকে মোক কমেণ্ট বক্সত জনাব লাগিব, আৰু সেই স্পেচিছটো বহুত ইম্পৰ্টেণ্ট আৰু সেইটো কাৰণে এই কুৱেশ্যনটো কেতিয়াবা আহে যায়। অ'কে, যোনটো ভিতৰকানিকা যোনখন ৰাষ্ট্ৰীয় উদ্যান হয় আৰু সেইখন কিহৰ কাৰণে কোনখন ষ্টেটত আছে বুলি ক'লে কি বুলি ক'বা? ৱেষ্ট বেংগল, ওড়িশা, আৰু যদি তোমালোকক সোধে বোলে অন্ধ্ৰপ্ৰদেশ, তামিলনাডু কোনখনত আছে বুলি ক'লে কি বুলি ক'বা? ওড়িশাত কি হয় এই যোনখন নেশ্যনেল পাৰ্ক সেইখন পোৱা যায়। অ'কে, ভাৰতৰ আটাইতকৈ বেছি তেল উৎপাদন কৰা ৰাজ্য কোনখন? আটাইতকৈ বেছি তেল ক'ত উৎপাদন কৰে ভাৰতৰ? সেইটো ক'ব লাগিব তোমালোকক। আটাইতকৈ বেছি উৎপাদন অসমত কৰে বুলি নাভাবে আকৌ। অ'কে, তো অসমতো আমাৰ বহুত উৎপাদন কৰা হয়, তো অসমত নহয়। অ'কে, গুজৰাট। ইয়াৰ এনচাৰটো হৈছে গুজৰাট। অ'কে, কোনখন নদীয়ে অ'কে হুইচ ৰিভাৰ ফ্ৰমছ যোগ জলপ্ৰপাত? কোনখন নদীয়ে মানে যোগ জলপ্ৰপাতটো গঠন কৰিছে বা সৃষ্টি কৰিছে যদি ক'বলৈ হয়? সৰস্বতী নে, কাবেৰী নে, কৃষ্ণা নে, গোদাবৰী? অ'কে, তো ইয়াৰ আনচাৰটো হৈছে শাৰাৱতী। অ'কে, শাৰাৱতী। তো কোনখন ষ্টেটক উৎসৱৰ ৰাজ্য বুলি কোৱা হয় বা উৎসৱৰ ৰাজ্য বুলি কোৱা হয়? সেইটোৱে। অ'কে, হুইচ ষ্টেট ইজ ন'ন এজ লেণ্ড অফ ফেষ্টিভেল? উৎসৱৰ ৰাজ্য বুলি মানে বহুত বেছি উৎসৱ পতা হয় তাত। অ'কে, ইয়াৰ আনচাৰটো হৈছে ৰাজস্থান। দেন ভাৰতৰ আটাইতকৈ বক্সাইট উৎপাদন কৰা, ভাৰতৰ আটাইতকৈ বেছি বক্সাইট উৎপাদন কৰা, অ'কে, বক্সাইট উৎপাদন কৰা ৰাজ্য কোনখন? তেওঁলোকক যদি সোধে ইয়াৰ আনচাৰটো হৈছে ওড়িশা। অ'কে, দেন চোৰ অফ ওড়িশা, ওড়িশাৰ ওপৰত কেলে কুৱেশ্যন আহে? ওড়িশাৰ ওপৰত আমাৰ বহুত ইম্পৰ্টেণ্ট হয় ওড়িশাখন, আৰু ৰিচেণ্টলি ওড়িশাত তোমালোকৰ এটা ইণ্টাৰনেশ্যনেল স্পৰ্টছৰ কিবা এটা পতা হ'ব। তো এই সেইদিনাখনি তোমালোকৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেওঁৰ যোনটো ইণ্ডিপেণ্ডেন্স ডে যোনটো স্পীচ আছিলে তাত কিবা এটা কৈ আছিলে, মই ইমান নুশুনিলো, বাট সেইটো মই ভালছে চাই পিনি তোমালোকক মই জনাই আছো। তো চাই পিনি কম, মই নজনাকে যিকোনো বস্তু এটা পটককে কৈ নিদিওঁ, তোমালোকে টেনশ্যন নল'বা। অ'কে, চোৰ অফ ওড়িশা, তো চোৰ অফ ওড়িশা কোনখন নদী কোৱা হয়? মহানদীক চোৰ অফ ওড়িশা বুলি জনা যায়। অ'কে, তো হুইচ ষ্টেট ইজ ফেমাছ ফৰ কি আছিলে? ৰাণ অফ কোচ, হয়, কোনখন ৰাজ্য যে কচ্চৰ ৰাণৰ বাবে বিখ্যাত যদি কোৱা হয়? কোনখন ৰাজ্য? তো সেইখন ৰাজ্যৰ নাম হৈছে ৰাজস্থান, গুজৰাট, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ। কোনখন ৰাজ্য? গুজৰাট। মত থাকিব গুজৰাট। দেন ভাৰতৰ আটাইতকৈ বেছি পাট উৎপাদন কৰা ৰাজ্য কোনখন যদি কয়? এজ এ লাৰ্জেষ্ট প্ৰডিউচাৰ অফ জুট, মানে পাট মৰাপাট হয় একচুৱেলি, যে আটাইতকৈ বেছি মৰাপাট উৎপাদন কৰা ৰাজ্য কোনখন? তো তাৰ এনচাৰটো হৈছে ৱেষ্ট বেংগল। ৱেষ্ট বেংগল আটাইতকৈ বেছি কৰা যায়। অ'কে, ভাৰতৰ আটাইতকৈ ওখ বান্ধটো কোনটো? আটাইতকৈ লংগেষ্ট বান্ধটো কি আছিলে? হীৰাকুদ বান্ধ। অ'কে, আটাইতকৈ ওখ বান্ধটো কি হয়? তেহৰী বান্ধ। অ'কে, মনত ৰাখিব, তেহৰী বান্ধ। অ'কে, কোনখন ৰাজ্য পেৰিয়াৰ ৰাষ্ট্ৰীয় উদ্যানৰ বাবে বিখ্যাত? কোনখন ৰাজ্য পেৰিয়াৰৰ ৰাষ্ট্ৰীয় উদ্যানৰ বাবে বিখ্যাত? মানে কি পেৰিয়াৰ ৰাষ্ট্ৰীয় উদ্যানৰ বাবে বিখ্যাত কোনখন ৰাজ্য? যদি ইয়াত এনচাৰটো হয়, তোমালোকে অলৰেডি চালা, মই এনচাৰটো কৈ দিছো কেৰেলা। অ'কে, কোনখন নদীক জীৱন ৰেখা বুলি কোৱা হয়? গোৱাৰ। অ'কে, গোৱাৰ আমাৰ যেনেকে ব্ৰহ্মপুত্ৰখন, তো তেনেকে গোৱাৰ যোনখন লাইফ লাইন অফ ৰিভাৰ হয় সেইখন কোনখন কোৱা হয়? সেইখন কোৱা হয় মহানদী। অ'কে, মণ্ডাভি। অ'কে, মণ্ডাভি কোৱা হয়। অ'কে, মই মণ্ডাভি বুলি ভাবি লৈছিলো, মহানদী বুলি পটককে কৈ পাইছিলো। তো ইয়াৰ এনচাৰ হৈছে মণ্ডাভি। অ'কে, মনত থাকিব। দেন ভাৰতৰ আটাইতকৈ বেছি মাইকা ক'ত উৎপাদন কৰা হয়? অ'কে, মাইকা আটাইতকৈ বেছি ভাৰতৰ লাৰ্জেষ্ট প্ৰডিউচাৰ অফ মাইকা ইন ইণ্ডিয়া আটাইতকৈ বেছি ক'ত কৰা হয়? তো অন্ধ্ৰপ্ৰদেশ, তোমালোকে ঝাৰখণ্ড হয়, ৰাজস্থান হওক, ওড়িশা হওক, আটাইতকৈ বেছি ওড়িশা বুলি কৈ দিবা, ইমানখিনি ওড়িশা কৰি আহিলো। তো ইয়াৰ এনচাৰটো হৈছে অন্ধ্ৰপ্ৰদেশ। অ'কে, দেন উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ মিঠা পানী হ্ৰদটো কোনটো? অ'কে, সেইভাগে তোমালোকে জানা ভাৰতৰ আটাইতকৈ ডাঙৰ চল্ট ৱাটাৰ লেকটো কি আছিলে?
তো সেইটো মই তোমালোকক পঢ়ালো এতিয়া ইয়াৰ আকৌ কি আছে দুইটা বেলেগ বেলেগ হয় আকৌ মিঠা পানীৰ হ্ৰদ এবা ওকে মিঠা পানীৰ হ্ৰদ কোনটো উত্তৰ পূব ভাৰতৰ খালি অকল দেই নৰ্থ ইষ্টৰ স্পেচিয়েল লাকটক লেক ওকে মই থাকিব কোনখন ৰাজ্যত আছে মোক কমেন্ট বক্সত জনাব লাগিব দেন কোনখন ৰাজ্য আৰাৱলী পৰ্বত শ্ৰেণীৰ বাবে বিখ্যাত তো হুইচ ষ্টেট ইজ নোন ফৰ দি আৰাৱলী ৰিজ কোনখন ৰাজ্য আৰাৱলী পৰ্বত শ্ৰেণীৰ বাবে বিখ্যাত কোনখন ৰাজ্য ৰাজস্থান মত থাকিব ৰাজস্থান দেন ভাৰতৰ আটাইতকৈ বেছি ৰবৰ উৎপাদন কৰা ৰাজ্য কোনখন আটাইতকৈ বেছি ৰবৰ উৎপাদন কৰে ভাৰতৰ কেৰেলা মত থাকিব কোনখন নদীয়ে ভেদাঘাট মাৰ্বল হিল গঠন কৰে মানে আছে হুইচ ৰিভাৰ ফ্ৰমছ দি ওকে কোনখন নদীয়ে মানে এটা ভেদাঘাট মাৰ্বল হিল গঠন কৰে বুলি কৈছে তাৰ আনসাৰটো হৈছে নৰ্মদা নদীয়ে ভেদাঘাট যোনটো মাৰ্বল ৰক্স হয় তো হেতু গঠন কৰিছে মনত ৰাখি থোৱা তোমালোকে যদি নাজানা আৰু মই তোমালোকক ভিডিওটা আনিমে যেটো সব বুজাম এটা এটা বস্তু বুজাম তো তোমালোকে টেনচন নলবা আৰু তোমালোকে যদি লাষ্টৰ দিনা চাইছে তেতিয়া জাস্ট মনত ৰখোৱা ওকে অলৰেডি আমি বহুত পঢ়ি আহিছো আৰু আমি 10টা 20টা কোৱেশ্চন কৰিম আৰু ভিডিওটো এন্ড কৰিম ওকে মানাস নেশনেল পাৰ্ক অসমত আছে ওকে নকম কাকো সবেই জানে তো ভাৰতৰ আটাইতকৈ বেছি মেংগানিজ উৎপাদন কৰা ৰাজ্য কোনখন ওড়িশা ওড়িশাৰ ইমানেই বস্তু আছে ওড়িশা তোমালোকে এক্সট্ৰাকে পঢ়িবলৈ পাবা ওকে তো ওড়িশাৰ ওপৰত বহুত কোৱেশ্চন আহে তোমালোকে দেখিবা এছএছসি সভা কেতিয়াবা ওড়িশা পাই গুচি আহে তো আকৌ ইয়াত আহিছে যে ইণ্ডিয়া উইথ চাইনা থ্ৰু ছিকিম ওকে কোনটো গিৰিপথে ছিকিমৰ মাজেদি ভাৰতক চীনৰ সৈতে সংযোগ কৰিছে ওকে ভাৰতক চীনৰ সৈতে কোনটো ছিকিমৰ মাজেৰে ভাৰতক চীনৰ সৈতে সংযোগ কৰা গিৰিপথটো কোনটো বুলি ক'লে কি বুলি কবা নাথুলা গিৰিপথ ওকে নাথুলা পাছ মত থাকিব ভাৰতৰ আটাইতকৈ বেছি তম্বাকু উৎপাদন কৰা ৰাজ্য অন্ধ্ৰপ্ৰদেশ দেন ওকে মই 70টা কোৱেশ্চন কৰিলো ওকে আচ্ছা ইয়াৰ পিছৰ পেজটোলৈ নাযাওঁ তো তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা ওকে পাৰ্ট 2 আমি কাইলৈকে মই ভিডিওটো আপলোড কৰি আছো তোমালোকৰ কাৰণে ওকে সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা কমেন্ট কৰিবা আৰু তোমালোকে যদি ভাল পোৱা দেন কমেন্ট কৰিবাই দেন তেতিয়া মই পাৰ্ট 2 আনিবলৈ ভাল পাম ওকে থ্যাংক ইউ চেনেলটো সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা কমেন্ট কৰিবা বাই বাই আৰু মই ইয়াৰ পিছত এটা অল ইন ওয়ান আনিম মানে তাত 500তকৈ ওপৰত ৰিভিজন পইণ্ট থাকিব ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ কাৰণে অকল আৰু তাত গোটেই মেপ আনি পিনি সব বুজাম ওকে যাতে তোমালোকে বস্তুবোৰ সব বুজি পাই যোৱা ওকে 500 মান পইণ্ট থাকিব যোনটো 1 ঘণ্টা 2 ঘণ্টাৰ ক্লাছ হ'ব আৰু সেই ক্লাছটো সব শেষ কৰি দিয়া হ'ব আৰু তোমালোকে যাতে সব মনত থাকে তো তেনেকুৱাকে কৰোৱা হ'ব থ্যাংক ইউ বাই বাই জয় হিন্দ জয় ভাৰত বাই বাই